हेलो बंधुসকল स्वागतम জানাইছো আমাৰ ইউটিউব চেনেলটোলৈ বন্ধুসকল মোৰ আৰু এটা ইউটিউব চেনেল আছিল দৰং ৰষ্টাৰ বুলি অসমৰ একমাত্ৰ জহৰা ইউটিউবাৰজন মানে বিকাশ আমিনে মোৰ চেনেলটো কালি ৰাতি ষ্ট্ৰাইক এটা মাৰি মোৰ চেনেলটো বৰবাদ কৰি দিলে এতিয়া কথা হল বইনেক্সতে বিকাশ আমিনে কৈছো এতিয়া যদি তোৰ দম আছে মোৰ চেনেলটো ষ্ট্ৰাইক মাৰিবি কেলা পতিত হম নাই সুদূৰ ভাই এটা মোবাইল কিনিবলৈ পইচা না ইউটিউবৰ চেনেল বিক্ৰী কৰি ৰাইজৰ পৰা ভিক্ষা মাগি মাগি এটা মোবাইল কিনিছে মোৰ চেনেলত ষ্ট্ৰাইক মাৰিবলৈ সাহস ক'ত পালি তই জহৰা চলা ৰাইজক কয় নিজৰ মাকৰ সংস্কাৰ বুলি কৈ কি কমেন্ট বক্সত লিখিব দিয়ে সেইটো তাক বেয়াকে কোনো ক'ব নোৱাৰিব এতিয়া মই তোক কৈছো কোন জহৰা তোৰ মাকৰ এতিয়া সংস্কাৰ আছিল নেকি যে বেলেগৰ কষ্টৰে বনোৱা ইউটিউব চেনেলটো তই ষ্ট্ৰাইক মাৰি চেনেলটো বৰবাদ কৰি দে বুলি সুটিয়ে লাল করে দেব নোংরামি বার করে দেব বন্ধুসকল এই জহৰাটো মানে তেজ নোহোৱা প্ৰাণীটো মানে পলিথিন ফাটি ভুলতে জন্ম হৈছিল সেই কাৰণে বেলেগৰ চেনেলত ষ্ট্ৰাইক মাৰিবলৈ সাহস পাইছে এতিয়া তোক কৈছো তোৰ যদি সাহস আছে মোৰ চেনেলত ষ্ট্ৰাইক মাৰিবলৈ এতিয়া মাৰিবি মাকৰ নাম পাহৰাই দিম কেলা চ্যালেঞ্জ মাৰি কৈছো তোক কোন है ये लोग कहां से आते हैं বন্ধুসকল তেজ নোহোৱা প্ৰাণীটোৱে মোৰ চেনেলত ষ্ট্ৰাইক মাৰাৰ কাৰণটো হ'ল কি জানেনে नहीं তাক এদিন হোৱাটছআপ কৰিছিলো যে মোৰ চেনেলটো প্ৰমোশন কৰাব লাগে বুলি হি মোৰ তাত 6000 টকা খুজিছিল মই কৈছো 2000 টকা দিম হি কৰোৱা নাই হি কৈছে 6000 কম নহব বুলি তাৰপিছত মই কৈছো মোৰ তাত কল ৰেকৰ্ড আছে হোৱাটছআপ চাৰ্ট আছে মই পাব্লিকক এটো শুনাই দিম যে তুমি কেনেকুৱা ধৰণৰ মানুহ তাৰপিছত হি মোৰ হোৱাটছআপ নম্বৰটো ব্লক মাৰি দিলে কন্টাক্ট নম্বৰ ব্লক কৰি দিলে আৰু অৱশেষত মোৰ লগত পাত্তা নাপাই মোৰ চেনেলটো ষ্ট্ৰাইক মাৰি দিলে আৰু মোৰ জীৱন বৰবাদ হি বেলেগক রোস্ট করলে একো নাই তাক কোনোবাই রোস্ট করলে বেয়া লাগে তাক মই রোস্ট কৰা নাই হি ডিম্পু বৰুৱাক মানে ইনসাল্ট কৰিছিল সেই কাৰণে মই হেতু ৰিপ্লাই দিছিলো সেই কাৰণে মোৰ চেনেলত ষ্ট্ৰাইক মাৰিবলগীয়া হ'ল এতিয়া বন্ধুসকল আসল ভিডিওটো যদি আপোনালোকৰ লাগে মোৰ এইটো হোৱাটছআপ নম্বৰ হোৱাটছআপ কৰিব মই আপোনালোকক অৰিজিনাল ভিডিও লিংকটো দি দিম মানে অৰিজিনাল ভিডিওটো দি দিম মোৰ তাত আছে ডাউনলোড কৰা আছে আৰু মই কোনটো ভিডিও ৰোস্ট কৰিছিল এইটো ভিডিও আছে আপোনালোকক যদি লাগে মোৰ লগত কন্টাক্ট কৰিব মই আপোনালোকক দি দিম চাই ল'ব তাৰপিছত বুজিব বিকাশ আমিন কেনেকুৱা ধৰণৰ মানুহ বন্ধু তই যদি ইমানেই ভাল মানুহ তেনেহলে জেএসবি তাত ক্ষমা কিয় খুজিছিলি সৰি বুলি কি কৈছিলি আৰু তই জেল কিয় লৈ যাবলগীয়া হৈছিল তই ইমানেই ভাল মানুহ ভাল হৈ থাকিব লাগে বেলেগৰ লগত লাগিব নালাগে चल बजड़ी के এই তেজ নোহোৱা প্ৰাণীটোৱে কৈ থাকে যে হি বলে দুখীয়াক সহায় কৰিব বন্ধুসকল ইয়াৰ মানে যিটো ব্লগ চেনেল আছে হেতুৰ জৰিয়তে বলে বেলেগক মানে দুখীয়া মানুহ সহায় কৰিব হি হেতুৰ পৰা 1 টকাও খৰচ কৰা নাই হি মানে কোনোবা এজন ফ্ৰডৰ জৰিয়তে হি মানে পাব্লিকৰ পৰা অলপমান পইচা লুটিছিল হেতু পইচাৰে হি মানে পাব্লিকক কিবা কিবি দি আছে আৰু ভাইৰাল কৰি আছে যে হি পাব্লিকক হেল্প কৰি আছে বুলি সহায় কৰি আছে বুলি ইয়াৰ কথা হ'ল বন্ধুসকল ইয়াৰ মোবাইল কিনিবলৈ পইচা নাই এটা কথা চিন্তা কৰক নিজৰ মোবাইল কিনিবলৈ পইচা নাই ৰাইজৰ পৰা ভিক্ষা খোজে ডোনেশ্যন খোজে মোবাইল ইউটিউবৰ চেনেল বিক্ৰী কৰিবলগীয়া হয় চেনেল বিক্ৰী কৰে তাৰ পিছত কিবা পাব্লিকৰ পৰা কেনেকে কিবা কিবি কৰি পইচা লুটি হেতু হি এটা মোবাইল কিনিছে হি বেলেগক কি সহায় কৰিব এতিয়া চেষ্টা কৰো বন্ধুসকল জিৰোৰ পৰা চেনেলটো ষ্টাৰ্ট কৰিবলৈ আপোনালোকক অলপ সহযোগিতা কৰিব তেনেহলে মই অলপ আগুৱাই যাব পাৰিম কথাল বন্ধুক বিকাশ আমিনে যি কৰিছে এটো আৰু মোৰ আপত্তি নাই যি কৰিছে তাৰ ধৰ্ম যি ধৰিছে ই কৰিছে বন্ধুসকল ভিডিওটো বেছি দীঘলীয়া নকৰি আজিলৈ ভিডিওটো এইখিনিলৈ সামৰিছো বন্ধুসকল আপোনালোকক অলপ সাপোৰ্ট কৰি যাব যাতে ভৱিষ্যতে আগুৱাই যাব পাৰো সো বন্ধুসকল ভিডিওটো আপোনালোকক অলপও ভাল লাগিছে মোৰ কথাবিলাক শুনি তো চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব লগত শ্বেয়াৰ কৰি দিব আৰু কমেন্ট কৰি জনাই দিব কেনেকুৱা লাগিছে